আজিৰ এই ভিডিঅ'টো এটা বৰ গুৰুত্বপূৰ্ণ টপিকত বনাম যদি ভাল লাগে শ্বেয়াৰ কৰি দিব সো আমি আমাৰ ওচৰে পাজৰে প্ৰায় শুনো যে কোনোবাই তেওঁৰ মাক বাপেকক নাচায় তেওঁৰ মাক বাপেকক ঘৰৰ পৰা ওলাই দিছে সিহঁতৰ মাক বাপেকে বাচি আছে নে বা কি অসুখত ভুগিছে ল'ৰা ছোৱালীবিলাকে একদমেই নাচায় আৰু সিহঁতে নিজে নিজৰ লাইফত মস্তি কৰি পাৰ্টি কৰি থাকে সো হেনেকুৱা ল'ৰা ছোৱালী শিক্ষা দিবৰ কাৰণে হেনেকুৱা ল'ৰা ছোৱালীক কন্ট্ৰোল কৰিবৰ কাৰণে কিবা আইন আছে নেকি নিশ্চয়কৈ আছে মেইনটেনেন্স এণ্ড ওয়েলফেয়াৰ অফ পেৰেণ্টছ এণ্ড সিনিয়ৰ সিটিজেন এক্ট 2007 মতে যিকোনো ল'ৰা ছোৱালী যদি সিহঁতৰ পেৰেণ্টছক নাচায় সিহঁতৰ পেৰেণ্টছক এটা মান্থলি মেইনটেনেন্স দিব লাগিবই আৰু যদি সিহঁতে হেনেকুৱা মেইনটেনেন্স নিদিয়ে এপ্ৰোপ্ৰিয়েট মেইনটেনেন্স যদি নিজৰ বাপেক মাকক নিদিয়ে তেনেহলে এটো জেলতো যাব লাগিব পাৰে আৰু সিহঁতে যদি সিহঁতৰ পেৰেণ্টছৰ পৰা মাকৰ বাপেকৰ পৰা যদি কোনোবা প্ৰপাৰ্টি গিফ্ট হিচাপে লৈছে তেনেহলে হেই গিফট ডিডটো কেনসেল হ'ব পাৰে এই ৰিলটো যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় অসম